Hello everyone, মই ইম্পৰ্টেন্ট কথা এটা ক'ব গৈ আছো ভিডিওটো শেষলৈকে চাব আৰু আপোনাৰ লগতো হৈছে নে নাই ক'ব হা মানে কি জালুকবাৰীত মই যেতিয়া ফ্ৰুটছ কিনিব যাও যিকোনো বৰ্তমান আমৰ সিজন তো মই আম কিনিব যাও প্ৰথমতে মই 1 কিলো 2 কিলো আম লাগে বুলি কয় তাৰ পিছত এটাকে বাছি মই মানে বাছি দিও এইটো দিওক বিকজ মাজে মাজে কি থাকে বেয়া হৈ যোৱা পচা আম থাকে সো মই এনে ফ্ৰুটছ কিনিব নাজানো মই বাছি তথাপিতো মই চেষ্টা কৰো যে মই বাছি ভাল ফ্ৰুটছ কেইটামান লৈ আহো তাৰ পিছত যেতিয়া জুখিব দিও সপোজ 2 কেজি আম ললো 2 কেজি আম লোৱাতে যেতিয়া জুখিব দিও এটা দুটা কম হৈ যায় তেতিয়া তেওঁলোকে কি কৰে যি মই বেয়া আমটো বাছি সাইডত থৈ দিছিলো মোৰটাত নাহক বুলি তৎক্ষণাত মনে তাৰ পৰা এটা তুলি দিয়ে আৰু তুলি দি কিনে দি পঠাই দিয়ে তাৰ পিছত ৰুমত আহিহে গম পাও আৰে বেয়া আমটো মই বাছি পেলাই থৈ দিছিলো ইহতে দেখোন আৰু দি পঠাইছে এইটো হৈছে না আপোনাৰ লগত কবজন মই বেলেগত নাজানো স্পেশালি জালুকবাৰীত মোস্ট অফ দা টাইম তেনুকা হয় বহুত ফ্ৰুটছ বেপাৰীয়ে তেনুকা কৰে আপোনালোকৰ লগত হৈছে না নাই নাজানো মোৰ লগত কিন্তু হৈয়ে আছে আজিও এনেই জালুকবাৰীত কাৰেন্ট নাই তাৰ পিছত লাইটৰ টৰ্চ মানে মোবাইলৰ ফ্ল্যাশ মাৰি বাছি আম কেইটা মই বাছি পলিথিনত থুমাই দিলো বাকি তাৰে দুটা পচা আম মই সাইডত থৈ দিলো দুটা আম কম হল 2 কেজি সো তেও কি কৰিলে তৎক্ষণাত মই নচোৱাতে সেই দুটা আম উঠাই দিলে এতিয়া মই যেতিয়া ৰুমত আহি খাবলৈ চালো তেতিয়াহে গম পালো পচা আম দুটা দেখোন মোৰটাতে আহিছে চাকচোন এনেকুৱা কৰিব পাইনে আসলে কি জানেনে যেতিয়া ভাল মানুহৰ লগত কিটাও ভাল নহয় আৰু যিবিলাক মানুহে এনেকুৱা কৰে তেওঁলোকৰ লগত সদায় ভালে হয় মই কিটাও দেখা পোৱা নাই যে চিটিং কৰা আৰু এনেকুৱা মানুহৰ লগত কিতেবা কিবা বেয়া হয় বুলি জীৱনত তেওঁলোকে সাগে ইয়াৰ পৰাই শিকিছে এনেওতো একো বেয়া নহয় চিটিং কৰিলেও তেওঁলোকৰ লগত গতিকে আৰু কৰিব মোৰ লগত কৰিছে বেলেগৰ লগতো কৰিছে মোৰ ভাবি হাঁহিও উঠে খং উঠে নাজানো আৰু কি কৰিব লাগে আপোনালোকৰ লগত হৈছে নে নাই ক'বচোন মোক জনাব